নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ সমূহ দৰ্শকক। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে গিবন অভয়াৰণ্যৰ ওপৰত। গিবন অভয়াৰণ্যৰ সম্পূৰ্ণ ইতিহাসৰ কথা মই এই ভিডিঅ'টোৰ মাধ্যমেৰে দাঙি ধৰিবলৈ চেষ্টা কৰিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চালে গিবন অভয়াৰণ্যৰ সম্পূৰ্ণ ইতিহাসৰ কথা জানিব পাৰিব। গিবন অভয়াৰণ্যৰ সম্পূৰ্ণ নাম হৈছে হোলোঙাপাৰ গিবন অভয়াৰণ্য। অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল হৈছে হোলোঙাপাৰ গিবন অভয়াৰণ্য। 1997 চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হৈছিল। 1881 চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল। পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰিছিল। 19শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু তাৰ ফলত জৈৱ বৈচিত্ৰ্য বৃদ্ধি পাইছিল। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়। ইয়াত পোৱা ওখ গছৰ ভিতৰত হোলোং গছ হৈছে অন্যতম আৰু মধ্যমীয়া গছৰ ভিতৰত নাহৰ গছ হৈছে অন্যতম। সৰু সৰু জোপোহা গছ আদিয়ে বাকী ঠাই আৱৰি আছে এই গিবন অভয়াৰণ্যৰ। 1881 চনৰ 27 আগষ্টত স্বীকৃতি প্ৰদান কৰা হয় অসমৰ যোৰহাট জিলাৰ এসময়ৰ হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চলৰ অংশৰ পৰাই হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সৃষ্টি হৈছিল। ইয়াত বেছিকৈ পোৱা হোলোং গছৰ পৰা এই নামটোৰ উদ্ভৱ হৈছিল। আগতে ইয়াক পাটকাই পৰ্বতমালাৰ পাদদেশৰ অৰণ্যৰ অংশ বুলি গণ্য কৰা হৈছিল। এতিয়া অভয়াৰণ্যখন সম্পূৰ্ণভাৱে চাহ বাগিচা আৰু সৰু সৰু গাঁৱেৰে আবৃত হ'লেও এটা সময়ত ই নাগালেণ্ডৰ ভিতৰুৱা অৰণ্যৰ লগতো সংযুক্ত আছিল। সংৰক্ষিত অঞ্চলটো 206 হেক্টৰ মাটিৰে আৰম্ভ হৈছিল আৰু 1896 চনত কিছুমান ঠাই অসংৰক্ষিত কৰাৰ পিছত অঞ্চলটো সৰু হৈ পৰে। 1880 চনৰ পৰা 1820 চনমানলৈকে চাহ বাগিচাবোৰ স্থাপন হোৱাৰ ফলত আৰু মাজুলী তথা ইয়াৰ দাঁতিকাষৰীয়া এলেকাৰ বানত সৰ্বশ্ৰান্ত হোৱা ৰাইজক পুনৰ্সংস্থাপন দিয়াৰ ফলত অভয়াৰণ্যখন খণ্ড বিখণ্ড হৈ পৰে। তাৰ পিছত অভয়াৰণ্যখন ক্ৰমান্বয়ে পৰ্বতৰ পাদদেশৰ পৰা পৃথক হৈ পৰে। অঞ্চলটো ভিন ভিন চিৰসেউজ বৃক্ষসমূহৰ লগতে বজাল বাঁহেৰে ভৰি আছে। 1924 চনত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ আৰম্ভ কৰা হৈছিল। প্ৰাকৃতিক গছ-গছনিৰ লগতে এই বৃক্ষৰোপণে পিছলৈ জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এক অৰণ্যৰ সৃষ্টি কৰে। 19শ শতিকাত আন কিছুমান বনাঞ্চলো ইয়াত যোগ কৰাৰ ফলত 1997 চনত ইয়াৰ মাটিকালি 2098.62 হেক্টৰ হয়গৈ। তথাপিও অভয়াৰণ্যখন 5টা ভাগত বিভক্ত হৈ ৰৈছে। 1997 চনৰ 30 জুলাইত জাননী নং FRS 37/97/31 যোগে যোৰহাট জিলাত অভয়াৰণ্যখন গঠন কৰি গিবন অভয়াৰণ্য নাম দিয়া হয়। ভাৰতত পোৱা একমাত্ৰ এপ হলৌ বান্দৰৰ নামেৰে এই নাম দিয়া হৈছিল। কোনো গিবনৰ নামেৰে নাম দিয়া এইখন ভাৰতৰ একমাত্ৰ অভয়াৰণ্য। 2004 চনৰ 25 মে'ত অসম চৰকাৰে জাননী নং FRP 37/97/20 যোগে ইয়াক হোলোঙাপাৰ গিবন অভয়াৰণ্য বুলি পুনৰ নামাকৰণ কৰে। হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সম্পূৰ্ণ ইতিহাসৰ কথা জানি কেনে লাগিল আপোনালোকক কমেণ্ট বক্সত জনাব। যদি আপোনালোকে এই অভয়াৰণ্যৰ ইতিহাসৰ কথা পূৰ্বেও জানিছিল অথবা আমাৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে গিবন অভয়াৰণ্যৰ ইতিহাসৰ কথা জানিবলৈ সুযোগ পালে তেন্তেও আপোনালোকে কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী সময়ছোৱাত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ সৈতে জড়িত হৈ থাকিব। ধন্যবাদ।